টু মাই ইউটিউব চেনেল। সকলোকে মই কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই কি কৰোঁ, ক'ত যাওঁ আপোনালোকে চাই থাকিব। এতিয়া মই কি কৰোঁ প্ৰথম এইটো আপোনালোকে চাই থাকক। এতিয়া মই শুই উঠিছোঁ, বলক তেনেহ'লে মই কি কৰোঁ চাই থাকিব। এতিয়া মই ঘৰ মুচি আছোঁ, সোনকালে মুচি লওঁ আৰু বহুতো কাম আছে, গোটেইখিনি কাম সম্পূৰ্ণ কৰিব লাগিব আজি। এতিয়া মই তুলসী তলটো মুচি আছোঁ, মুচি লওঁ। কিন্তু এটা দুখ লাগিছে, পথাৰত যাব নাপালোঁ, কাৰণ আমাৰ পথাৰটো বহুত দূৰ। এতিয়াতো যাব নোৱাৰোঁ, এতিয়া গ'লে বহুত ৰাতি হৈ যাব, কমচে কম বহুত দূৰ আৰু 1 কিলোমিটাৰকৈ পাৰ হ'ব আৰু। সেইকাৰণে যাব নোৱাৰিলোঁ পথাৰত, সেইকাৰণে মনটো বেয়া লাগি আছে। কিনো কৰিব, একো উপায় নাই আৰু। এয়া মোৰ এতিয়া হৈ গ'ল, মুচি মোৰ হাত ধুই আছোঁ। এতিয়া মই গুচি আছোঁ, অলপ সোনকালে তিয়াব লাগিছিলে কিন্তু দেৰি হৈ গ'ল। অলপ দেৰি এনেকৈ থৈ দিওঁ মই। এনেকৈ মই এতিয়া তুলসীৰ তলত চাকি জ্বলালোঁ, ধূপ জ্বলাম এতিয়া। কেমেৰা কৰাটো আন্ধাৰ হৈছে, কিন্তু কি কৰিব, উপায় নাই। এনেকৈ মই ধূপ চুপ জ্বলালোঁ। এনেকৈ মই ধূনা ঘূৰালোঁ, অলপ সোনকালে দিব লাগিছিল ধূনা, কিন্তু কি কৰিব, উপায় নাই। অলপ মোৰ দেৰি হ'ল, তথাপিও ঘূৰাইছোঁ আৰু মই এতিয়া চাকিবোৰ ঠায়ে ঠায়ে থৈ দিম। চাই থাকক তেতিয়ালৈকে ভিডিঅ'টো। আৰু আপোনালোকৰো কেনেকুৱা গ'ল কাতি বিহু জনাবচোন, কি বনালে সকলোৱে জনাবচোন কমেণ্ট কৰি। এতিয়া মই চাকিবোৰ ভালকৈ থৈ দিওঁ, চাই থাকক তেতিয়ালৈকে ভিডিঅ'টো।
বিশেষকৈ নাজানো, যদি কিবা ভুল হয় ক'বচোন আপোনালোকে। এনেকেই মই চাকিবোৰ থৈ দিলোঁ। ধূপটো নুমাই গৈছিল, এয়া ভণ্টিয়ে জ্বলাইছিল ধূপটো, কিন্তু নুমাই গ'ল। আকৌ মই জ্বলাই দিলোঁ। এতিয়া মই মাহ প্ৰসাদ দিম। মাহ প্ৰসাদ দিয়া হোৱাই নাছিল, এতিয়া দিছোঁ। এতিয়া প্ৰাৰ্থনা কৰি লওঁ। এনেকৈ মই প্ৰাৰ্থনা কৰি আছোঁ এতিয়া। এতিয়া হৈ গ'ল মোৰ প্ৰাৰ্থনা কৰি, আৰু কি কৰিম চাই থাকক। এনেকৈ মই সৰু ল'ৰা ছোৱালীখিনিক প্ৰসাদ দিলোঁ। এওঁলোকে এতিয়া খাই আছে। সকলোৱে হাই হাই কৈছে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে বাই বাই।